মেটেকাবোৰ এয়া শুকুৱাই আছে ন কিমান দিন মেটেকাবোৰ শুকুৱাব লগা হয় 15-20 দিন ৰ'দত শুকুৱাব লাগিব এইখিনি কালাৰ কৰি দিছে এয়া কালাৰবোৰ ইয়াত মাজে মাজে হৈ গৈছে এয়া চাওক এইখিনি কি 15-20 দিন শুকুৱাই সংৰক্ষণ কৰি পিনে আপুনি ধুনীয়াকৈ নিজে নিজে বনাই দিব পাৰিব বছৰটোৰ কাৰণে বনাই দিব পাৰিব আপুনি কি মাহত বনাই এই শুকুৱাই এইখিনি অক্টোবৰ নৱেম্বৰ মাহত এই মেটেকাবোৰ ডাঙৰ ডাঙৰ মেটেকা কাটি লৈ পিনে ৰ'দত শুকুৱাই থৈ দিয়ে 15-20 দিন একদম সেই গৰম দিনৰ সেই মাহকেইটা শুকুৱাই থ'লে একদম বছৰটো আপুনি বনাই এতিয়া বেগত ভৰাই থৈ দিছোঁ বস্তা থৈ দিছে তেখেতে এনেকুৱা মেটেকা বছৰটোৰ কাৰণে হৈ যায় এতিয়া আপোনালোকক দেখুৱাবলৈ কাৰণে কেইডালমান এতিয়া অনা হৈছে ন ভিতৰত বহুত বস্তা কৰি এনেকৈ থৈ দিছে তেখেতে কাটি শুকুৱাই থৈ দিয়া এইবোৰে এয়া মেটেকাৰ বেগসমূহ তেখেতে বনাইছে খুব ধুনীয়াকৈ এইটো বহুত পচন্দ কৰে মানুহে বহুত ধুনীয়া লাগিছে মই বহুতকেইটা নিলোঁ আৰু মোৰ পৰাও বহুত আমাৰ স্কুলৰ বাইদেউহঁতেও ল'লে আৰু নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'টোলৈ আজি আমি আহিলোঁ গাঁৱৰে আমাৰ বৰমা এগৰাকী ঘৰলৈ বৰমাৰ কিছু প্ৰতিভা আছে প্ৰতিভাবোৰ আপোনালোকৰ মাজলৈ দেখুৱাওঁ বুলি ভাবিলোঁ বৰমাই এয়া মেটেকাৰ আমাৰ গাঁৱত তাৰমানে মেটেকা বহুত আছে মেটেকাৰে ভৰি আছে আমাৰ গাঁওবোৰত আৰু সেই মেটেকাবোৰ এনেই পচিহে যায় সেই পচি যোৱাতকৈ বৰমাই সেই মেটেকাবোৰ আনি নিজ হাতেৰে এয়া বেগসমূহ বনাইছে এয়া চাওক ইমান ধুনীয়া ধুনীয়া বেগ বনাইছে এয়া চাওক আপোনালোকে বহুত ধুনীয়া ধুনীয়া এইবোৰ আৰু কৰিবলৈ আছে বৰমাৰ বহুত বস্তু আছিলে কিন্তু এতিয়া বিক্ৰী হৈ গ'ল হয় নহয় বিক্ৰী হৈ গ'ল এয়া চাওক ইমান ধুনীয়া ধুনীয়া ডিজাইনৰ তেখেতৰ হাতেৰে বনাইছে এয়া জোনবিৰি বেগ হ'ব ন এইটো জোনবিৰি বেগ এইটো চাওক ইমান ধুনীয়া জোনবিৰি বেগ হ'ব এইটো কৰিবলৈ আছে আৰু কাম ইয়াৰ ভিতৰত কাপোৰ লগা আৰু চেল লগাবলৈ আছে ন চেল লগাবলৈ আছে খুব ধুনীয়াকৈ তেওঁ এয়া হাতত বনাই আছে কি লাগে আপোনাক কি লাগে চব বনাব পাৰিব এয়া তেওঁ নতুনকৈ বনাইছে মই আগতে আহিছিলোঁ আগতেও মই নিছোঁ বৰমাৰ পৰা আজি আকৌ আহিলোঁ পুনৰবাৰ এয়া চাওক এয়া সজাই থ'ব পাৰিব বস্তু ন ধুনীয়াকৈ পাকঘৰতো ব্যৱহাৰ কৰিব শাক পাচলি থ'ব পাৰিব ধুনীয়াকৈ এয়া চাওক ফুল থ'ব পাৰিব ফুলদানি কৰিব পাৰিব কি থয় আপুনি ড্ৰয়িং ৰুমত সজাব পাৰিব আৰু এইটো ফ্লাক্স পানী ফ্লাক্সত একদম এনেকৈ লৈ যাব পাৰিব আৰু বহুত ধুনীয়া ধুনীয়া তেখেতে বনাইছে আপুনি কেতিয়া এইবোৰ শিকিছিলে 11 চনৰ পৰা কেতিয়াবা কৰি আছো কেতিয়াবা বহুত বিক্ৰী হ'ল এতিয়া কম আছেগে টুপি বনাইছিলে আৰু ডাইনিঙত পৰা আছিলে টেবুল মেট আছিলে এইখন টেবুল মেট হয় এইখন এয়া ফুলদানি তেখেতে সজাই থৈছে ধুনীয়াকৈ ফুলদানি থ'ব পাৰিব ইয়াত টেবুল মেট ইয়াত ডাইনিং হলতো ৰখাব পাৰিব এয়াই হয় তাৰমানে নিজৰ কৰ্ম কৰি নিজৰ ইনকম তাৰমানে তেওঁ উপাৰ্জন কৰি আছে ধুনীয়াকৈ ভাল লাগিছে আৰু মহিলা হৈ এনেই থাকিব নালাগে হয় নহয় বাৰু মানুহজনৰ ওপৰতে যে নিৰ্ভৰ কৰি খাব লাগে সেইটো নহয় এই বিক্ৰী কৰিয়ে বহুত টকা তেওঁ ইনকম কৰি আছে ঘৰ দুৱাৰ তেখেতে এইবোৰ বিক্ৰী কৰিয়ে বনাইছে ধুনীয়াকৈ ভাল লাগিছে তেওঁ পদক্ষেপটো আৰু ফেচবুকতো ভিডিঅ'সমূহ বনাই থাকে ধুনীয়াকৈ ভাইৰেলো হৈছে বহুত লাখ মানুহে চাইছে মৰম দিছে ভিডিঅ' চাইছে বস্তু নিছে আজি আহিলোঁ আপোনালোককো দেখুৱাই দিওঁ বুলি ভাবিলোঁ এয়া কি মেটেকাৰ ঢাৰি এয়া সকাম নিকামে আমাকতো লাগেই মেটেকাৰ ঢাৰি এয়া আজিকালিতো পাবলৈ নাই ঢাৰি কিনা ঢাৰিয়ে ব্যৱহাৰ কৰে মানুহে হয় নহয় বাৰু মেটেকাৰ এয়া বনাইছে ধুনীয়াকৈ তাৰমানে এনেই থকা নাই তেখেতে একদম সকলো কাম কৰি আছে আৰু খুব ধুনীয়া একদম বেগ কি লাগে তাৰমানে আপোনাৰ ডাঙৰ বেগ আগতেতো বহুত আছিলে এতিয়া তেওঁ নাইকিয়া হৈ গৈছে চেল হৈ গৈছে যে বস্তুবোৰ এনেই নাথাকে চেল হৈ গৈছে সেইকাৰণে এতিয়া টুপি বহুত থাকে আছিলে টুপিবোৰ এতিয়া নাই এতিয়া মাৰ্চ মাহত বনোৱা তেখেতৰ ঘৰত এনেই নাথাকি তাৰমানে এইবোৰ কৰি থাকে ধুনীয়াকৈ এয়া চাওক ইমান ধুনীয়া হয় বেগ অকণমানি বেগ লাগেনে ডাঙৰ বেগ লাগেনে মানে ফুলদানি ৰখাবনে কি ৰখাব আপুনি